এইবার বিটিআর ইলেকশনত অরূপ কুমার দে উদালগুৰিৰ পৰা কোকৰাঝাৰ লৈকে এক তীব্ৰ ভয়েস লৈ বিটিআৰত নামিব, হয় মৰিম নহলে বাচিম ডু অৰ ডাই। এই সংকল্প লৈ নামিছো বিটিআর ইলেকশনত বিজেপিৰ হৈ। মোৰ মাইনাছ হলে হ'ব, কিন্তু বিজেপিৰ শাসন, গেৰুৱাৰ শাসন, পদ্ম ফুলৰ নীতি, পদ্ম ফুলৰ যি ধাৰা স্মেল, এই পদ্ম ফুলৰ স্মেল বিটিআৰত এইবাৰ আমি স্প্রেড করিম। স্পষ্ট হৈ গৈছম বিটিসিआव বিজেপিया बांद्राय फाव लानानै शासन खालायगोन। ओंखायनो नोंथांमोना दिनैनिफ्राय प्रचार खालाय, पाब्लिसिटी खालाय आरो जयनिं कार्यसूची खालामबाय थादो। डिफारेन्स बिटुइन इउपिपिएल एंड बिपिएफ। 15 বছর বিপিএফ শাসন করিলে, 5 বছর ট্ৰেক্টৰে শাসন করিলে, তেখেতসকলৰ এতিয়াও এটা কাৰ্যালয় নাই। যদি পাৰ্টিৰ কোনো পাৰ্মানেণ্ট ঘৰেই নাই, তেনেহ'লে সেই পাৰ্টিৰ কি ভেলু আছে? আজি 5টা জিলাত বিজেপিৰ চাব কিমান ডাঙৰ ডাঙৰ কাৰ্যালয় হৈছে, মানে কি বিজেপি সিরিয়াসভাবে লৈছে। আজি ডিস্ট্রিক্ট পার্মানেন্ট কার্যালয়ই নাই বিপিএফর, আজি ডিস্ট্রিক্ট পার্মানেন্ট কার্যালয় ইউপিপিএলরও নাই। দুধমা সমষ্টি এইবার বড়ফা উপেন্দ্রনাথ ব্রহ্ম যেনেকুৱা বড় জাতিৰ ভাল চিন্তা কামনা কৰিছে, অহা দিনত বিজেপিক জিকাই পেলাই বড়ফাক যাতে সন্মানিত কৰিব পাৰোঁ। বড়ফাৰ যি সপোন, এই সপোনবিলাক যাতে বিটিআৰত এটা এটাকে যাতে সাক্ষৰিত হয় বা এটা এটাকে যাতে সম্পূৰ্ণ হয়, এইটো বিজেপি চৰকাৰেই কৰিব। এইবাৰ যে বিটিসি ইলেকশন হব, অসমৰ বলিষ্ঠ মন্ত্ৰীসকল, বিধায়কসকল, কাৰ্যকৰ্তাসকল, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মানে সভাপতিত্বত এইবাৰ বিটিআর ইলেকশন চলিব। আৰু ৰাইজক কৈ দিছে যে এইবাৰ মোদীৰ শাসন চলিব বিটিসি, মানে জয় শ্ৰীৰামৰ শাসন চলিব। সেইকাৰণে ওদালগুৰি ষ্ট্ৰং, বাক্সা ষ্ট্ৰং, তামুলপুৰ ষ্ট্ৰং, চিৰাং ষ্ট্ৰং, কোকৰাঝাৰো আমি ষ্ট্ৰং কৰিব লাগিছে। আৰু এনি হাউ এট এনি কষ্ট বাই হু কেন প্ৰুভ মনোৰঞ্জন দা এণ্ড ৰাজীৱ ব্ৰহ্ম উই হেভ টু উইন। আৰু এইটো আমাৰ বিজেপি ইনটেক আছে, শত্ৰু থাকিবই, জেলিয়াছ শত্ৰু থাকিবই। সেইকাৰণে সেই শত্ৰুৰ লগত সম্পৰ্ক স্থাপন কৰিব নালাগে। অন্তৰাত্মাৰ পৰা প্ৰভুৰ নাম লৈ থাকক, প্ৰভুই দেখিব, সব ঠিক কৰি দিব। সেইকাৰণে এইবাৰ বিটিআর ইলেকশনত অরূপ কুমার দে উদালগুৰিৰ পৰা কোকৰাঝাৰ লৈকে এক তীব্ৰ ভয়েস লৈ বিটিআৰত নামিব, হয় মৰিম নহলে বাচিম ডু অর ডাই। এই সংকল্প লৈ নামিছো বিটিআর ইলেকশনত বিজেপিৰ হৈ। মোৰ মাইনাছ হলে হ'ব, কিন্তু বিজেপিৰ শাসন, গেৰুৱাৰ শাসন, পদ্ম ফুলৰ নীতি, পদ্ম ফুলৰ যি ধাৰা স্মেল, এই পদ্ম ফুলৰ স্মেল বিটিআৰত এইবাৰ আমি স্প্রেড কৰিম। সেইকাৰণে ওদালগুৰি ষ্ট্ৰং, বাক্সা ষ্ট্ৰং, তামুলপুৰ ষ্ট্ৰং, চিৰাং ষ্ট্ৰং, কোকৰাঝাৰো আমি ষ্ট্ৰং কৰিব লাগিছে। আৰু এনি হাউ এট এনি কষ্ট বাই হু কেন প্ৰুভ মনোৰঞ্জন দা এণ্ড ৰাজীৱ ব্ৰহ্ম উই হেভ টু উইন। আৰু এইটো আমাৰ বিজেপি ইনটেক আছে, চলে বলে কৌশলে এতিয়া দুটা অন্তত এছটি কনষ্টিটুৱেঞ্চি বুনাৰগাঁও আৰু দুধমা জিকাবই লাগিব। আৰু আমাৰ এই দুধমা সমষ্টিত অমিত শ্বাহ ডাঙৰীয়া আহি গৈছে কেইদিনমান আগত। আমি ইয়াৰ পৰা বিজেপি জিকাব পাৰিলে আমাৰ ৰাজীৱ দাৰ ডাইৰেক্ট অমিত শ্বাহ ডাঙৰীয়াক কেতিয়াবা এপইণ্টমেণ্ট লৈ প্ৰণাম কৰি আহিব পাৰিব, দাদা আপুনি যোন সমষ্টিত ভৰি দিয়াইছিলে এইবাৰ পদম ফুল জয় কৰি আপোনাক উপহাৰ দিলোঁ। এইটো যাতে ৰাইজে ৰাইজে এই সন্মানটো ৰাখিব বোলে। আপোনালোকৰ স্বাভিমানৰ কথা আছে। অমিত শ্বাহ আহিছে এই দুধমা কনষ্টিটুৱেঞ্চিত। অমিত শ্বাহ কোন? আমাৰ বিজেপিৰ মানুহ। অমিত শ্বাহ কোন? আমাৰ কেন্দ্ৰীয় হোম মিনিষ্টাৰ। শান্তি কোনে আনিছে বিটিআৰত? শান্তি আনিছে অমিত শ্বাহ। শান্তি আনিছে কোন? ৰাজনাথ সিং। যেতিয়া গণ্ডগোল চলি আছিল তেতিয়া বিজেপি চৰকাৰ, ৰাজনাথ সিং মানে আমাৰ বিজেপি। বিটিসি আনিছে কোন? বড় মানুহক অধিকাৰ দিছে কোন? বিটিসিৰ বড় মানুহক অধিকাৰ দিছে বিজেপি, অটল বিহাৰী বাজপেয়ী সৰকাৰৰ সময়ত আপোনাৰ এল কে আদবানী ডাঙৰীয়া। বিটিআৰ ৰেকৰ্ড হ'ল কেনেকৈ? এই নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অমিত শ্বাহ ডাঙৰীয়া। তো বড় জাতিক এই প্ৰমোট হ'বৰ কাৰণে, ভাইব্ৰেট হ'বৰ কাৰণে সুযোগ কোনে দিলে? বিজেপিয়ে, বিজেপি চৰকাৰ আৰু বিজেপি দল। সেইকাৰণে মই ভাবোঁ যদি বিজেপিয়ে বিটিসি দিব পাৰিছে, বিজেপিয়ে যদি বড় জাতিক মানে নিজৰ অধিকাৰ আৰু ৰাইট সব মানে যদি প্ৰমোট কৰিব বিচাৰিছে, অমিত শ্বাহে বিটিআৰ দিছে, তেনেহ'লে বড় মানুহ 30টা এছটি কনষ্টিটুৱেঞ্চি বড় মানুহেও বিজেপিক ভোট দি বিজেপি চৰকাৰ কৰি বড় মানুহে বিটিআৰৰ চিফ হৈ পেলাই শাসন কৰক। ধৰ্মৰ জয় হ'ব, মানুহৰ জয় হ'ব। বিটিসিৰ চিফ হ'লে বিজেপিৰ পৰা বড় মানুহ হ'ব। বিটিসিৰ পৰা ডাঙৰ ডাঙৰ বলিষ্ঠ মন্ত্ৰী ওলালে বড় মানুহ হ'ব।
কাৰণ দিছ ইজ বড়োলেণ্ড, দিছ ইজ বিটিআৰ। আমি কেৱল শাসনটোহে বেলেগ, কিন্তু মইয়ে থাকিম, বিটিআৰ বড়োই থাকিম। সেইকাৰণে বিজেপি এইবাৰ পুৰা মানে থিৰাং সিদ্ধান্তলৈ নামিছে। ওদালগুৰিৰ পৰা কোকৰাঝাৰ জিলালৈকে বিটিচিৰ নিৰ্বাচন আপোনালোকে নিজেই চাব। ইতিমধ্যেই 5টা জিলাত আমাৰ 5গৰাকী মন্ত্ৰীক দায়িত্ব দিয়া হ'ল। আৰু মই দৃঢ় বিশ্বাসী তেওঁৰ যে উদাৰ মন মনোৰঞ্জন দাৰ, বহুত মানুহ এনেকুৱা আছে এতিয়া তেখেত বিজেপিত আহিছে, আগতে পাৰ্টিত তেখেতে ইমান ইনভলভ নাছিলে। ব্যক্তিগত আজি চাওক, অগ্ৰগতি চাওক, ডিফাৰেন্স বিটুইন UPPL এণ্ড BPF। 15 বছৰ BPF শাসন কৰিলে, 5 বছৰ কেক্টৰে শাসন কৰিলে। তেখেতসকলৰ এতিয়াও এটা কাৰ্যালয় নাই। এতিয়া যদি মোৰ ঘৰেই নাই, তেনেহ'লে মোৰ কি ভেলু আছে? যদি পাৰ্টিৰ কোনো পাৰ্মানেণ্ট ঘৰেই নাই, তেনেহ'লে সেই পাৰ্টিৰ কি ভেলু আছে? আজি 5টা জিলাত বিজেপিৰ চাব কিমান ডাঙৰ ডাঙৰ কাৰ্যালয় হৈছে, মানে কি বিজেপি চিৰিয়াছভাৱে লৈছে। আজি ডিষ্ট্ৰিক্ট পাৰ্মানেণ্ট কাৰ্যালয়েই নাই BPFৰ, আজি ডিষ্ট্ৰিক্ট পাৰ্মানেণ্ট কাৰ্যালয় UPPLৰো নাই। তাৰমানে বিজেপি ইয়াতে পাৰ্মানেণ্ট পাৰ্টি হ'ব কাৰণে কাৰ্যালয় ইতিমধ্যে কমপ্লিট কৰিলে। ৰিজনেল পাৰ্টি BPF হওক বা বেলেগ পাৰ্টি হওক, তেওঁলোকে ভাবে আজি আছোঁ কালি নাই, আজি আছোঁ কালি নাই। তো সেইকাৰণে তেওঁলোকে পাৰ্টি অফিচ নবনায়। আর আমার বিজেপি অফিস 5টা, ওদালগুৰি চাব, বাক্সা চাব, চিৰাং চাব, কোকৰাঝাৰ চাব। তো মই ভাবোঁ প্ৰত্যেক বাইদেউসকল, পুৰুষ ব্যক্তিসকল, যোন সমস্যা MCLA সমাধান কৰিব নোৱাৰিব, যদি কেপাচিটিও নাথাকে, আমাৰ মনোৰঞ্জন ব্ৰহ্ম ডাঙৰীয়া তাৰ ব্যক্তিগত এফৰ্ট দি, ইণ্ডিভিজুৱেল পাৱাৰ দি তেওঁ সেই পৰিয়ালৰ সমস্যা সমাধান কৰিব পাৰিব। তেওঁৰ ভগৱানে তেখেতক ইমান যথেষ্ট ক্ষমতা দিছে। মই সকলোকে, সৰু ভাইটি হিচাপে সকলোকে মই অনুৰোধ কৰিছোঁ, প্ৰচাৰ আৰম্ভ কৰক এতিয়া। ৱেব আনক, ঢেউ আনক। দুধমা সমষ্টি এইবাৰ বৰদফা উপেন্দ্ৰনাথ ব্ৰহ্ম যেনেকুৱা বড়ো জাতিৰ ভাল চিন্তা কামনা কৰিছে, অহা দিনতো বিজেপিক জিকাই পেলাই বৰদফাক যাতে সন্মানিত কৰিব পাৰোঁ। বৰদফাৰ যি সপোন, এই সপোনবিলাক যাতে বিকেৰত এটা এটাকে যাতে সাক্ষৰিত হয় বা এটা এটাকে যাতে সম্পূৰ্ণ হয়, এইটো বিজেপি চৰকাৰেই কৰিব। আমাৰ দিছে যে যিবিলাক ক্লজ আছে খুব কম সময়ৰ ভিতৰত সাক্ষৰিত কৰা হ'ব, মানে ইমপ্লিমেণ্ট কৰা হ'ব, কাৰ্যকৰী কৰা হ'ব। আৰু এই কাৰ্যকৰী কৰাৰ কাৰণে বিজেপি চৰকাৰ আমি হৈ গ'লে নাথিং চিৰিয়াছ হ'বই। তো যি নহওক, মই বেছি দীঘল বাংৰেই बुंनो नागिराखै। रायजोआव आं बार खावलायो, नट अनलि दुधमा, गुनारगाव अलसो। तो সেইকাৰ মানে একদম सावगिरि মানে बिबार माने पदम फुल ना? जोंनि पार्टीनि सावगिरिया बिबार एकदम मेगननि खाथियाव लाखि, बिबारनि सिन्ता खालामो, हनुमान मन्दिरनि खाथियाव फैयो, पूजा खालाय, आरज खालाय, चिन्ता खालामनाङा। सरकारनि কথা आं बुंनो नागिराखै, किन्तु फैगौ सम जों बिजेपिया बिग ब्रादार थागोन। ओंखायनो क'क्राझाराव मोनथाम नङाब्ला मोनब्रै सिट जेने तेने नांगौ। चिरांनिफ्राय मोनथाम सिट सियरखा। तामुलपुरथ' बुंनाङा, उदालगुरिथ' बुंहैनाङा, आरो बाक्सायाव 5टानि मोनबानि गेजेराव 5टानि गेजेराव 3टाथ' जोंनि आखायाव ओरैनो दं। मटनगुरि, दिहिरा, ओमफ्राय जाला कक्लाबारि। दा ओंखायनो एकदम स्पष्ट फैगौ सम बिटिसिआव बिजेपिया बांद्राय पावार लानानै शासन खालायगोन। ओंखायनो नोंथांमोना दिनैनिफ्राय प्रचार खालाय, पाब्लिसिटि खालाय आरो जयनिं कार्यसूचि खालामबाय थादो। जों फैनानै राजिब दा फैगोन, आं फैगोन, जोंनि पार्टी फैगोन, फैनानै मारै प्रमोट आरो भाइब्रेट खालामनो नांगौ जों खालायगोन, जोंनि आखायाव। সকলোকে মই শ্ৰদ্ধা জনাই। যোৱাবাৰ যেতিয়া ইলেকশ্যন হৈছিলে তেতিয়া বিজেপিৰ কোৰ কমিটি আছিল দিলীপ শইকীয়া ডাঙৰীয়া, ভৱেশ কলিতা ডাঙৰীয়া আৰু গোলকগঞ্জ সমষ্টিৰ বিধায়ক অশ্বিনী ৰায় ডাঙৰীয়া। এই তিনিজনৰ কোৰ কমিটিৰ তিনিজনৰ নেতৃত্বত বিজেপি চৰকাৰ বিজেপি ইলেকশ্যন চলিছিল। এইবাৰ যে বিটিচি ইলেকশ্যন হ'ব, অসমৰ বলিষ্ঠ মন্ত্ৰীসকল, বিধায়কসকল,
কাৰ্যকৰ্তাসকল মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মানে সভাপতিত্বত এইবাৰ বিপিআৰ ইলেকশ্যন চলিব আৰু ৰাইজে কৈ দিছে যে এইবাৰ মোদীৰ শাসন চলিব বিটিচিত মানে জয় শ্ৰীৰামৰ শাসন চলিব আপোনালোকে থাকিব না নাই জয় শ্ৰীৰাম শাসনত তেনেহ'লে এনেকুৱা প্ৰত্যেক পাৰিষদ MLA এনেকুৱা নিজা নিজা সমষ্টিত এনেকুৱা অনুষ্ঠান প্ৰতিষ্ঠান বনাব পাৰিব আজি এই সমষ্টিত প্ৰকাশ বসুমতাৰী আছে MCLA মইতো দেখাই নাই তেখেতে এনেকুৱা মন্দিৰ বনাবৰ কাৰণে মই দেখাই নাই কেতিয়াবা কোনো ধৰণৰ মানে সামাজিক ইতিবাচক কিছুমান কাৰ্যসূচী লৈ পেলাই সমাজৰ কাম কৰিব পাৰে দেখা নাই ৰেয়াৰ বা বেলেগ দলৰ কিছুমান পৰিষদো মই দেখা নাই তো প্ৰকাশ বসুমতাৰী বুলি নহয় বেলেগ ৰিজনাল পাৰ্টিৰো পাৰিষদবিলাক MCLA বিলাক মোৰ চকুত পৰা নাই আৰু আজি ৰাজীৱ ব্ৰহ্ম ডাঙৰীয়াৰ সমষ্টিত যাব তেখেতৰ ৱাইফো যেনেকুৱা তেখেতো লাগি আছে তেখেতৰ ৱাইফো লাগি আছে এইবাৰ হনুমান জয়ন্তীত মই যেতিয়া হনুমান নিশাতিয়াও আৰজ খালাই গাছে কোনোবা পৰিষদত দেখিছে নেকি দেখা নাই তো যি নহওক আজিৰ এই শুভ মুহূৰ্তত মই মন্দিৰৰ ওচৰত আহি এই পৰিৱেশত থাকি পেলাই নিজকে বহুত গৰ্বিত অনুভৱ কৰিছোঁ সকলে হনুমানৰ নাম লওক ৰামৰ নাম লওক সুখ প্ৰাপ্তি পাবই হনুমান চালিচা পঢ়িব